কেটা বজাত উঠিছা তোমালোকে গাড়ীত? মই কেটা বজাত উঠিছো? মই জানো কিমান উঠিছো। মই 7। এইটো মোৰ গেট আপ কষ্টিউম হৈ গ'ল। হাফ পেণ্ট মোজাযোৰ নাথাকে আৰু এটা চিন দেখাই আছো আপোনালোকক। আৰু ঘৰ কোন কোন আছে? স্মেলটো কেনেকুৱা? বাকী বাৰু ধুনীয়া। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুনিন এণ্টাৰটেইনমেণ্ট। পুনৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন বিহাইণ্ড দ্য চিন ভিডিঅ'লৈ। আমি এতিয়া গৈ আছোঁ শ্বুটিঙলৈ। মোৰ ভাগৰ হাতখন বেয়া থকাৰ কাৰণে অকণমান ডক্টৰে স্কুটি চলাব মানা কৰিছিলে। তো হাতখন দুখ পাই ইয়াতে দুখ পোৱা নাছিলোঁ, নিজে নিজে ফুলিছিলে। দেখাইছোঁ আপোনালোকক ক্লিপটো। গৈ আছোঁ এতিয়া শ্বুটিঙলৈ। আমাৰ লগত আছে মাইনা দুজনী। হাই। কেটা বজাত উঠিছা তোমালোকে গাড়ীত? মই কেটা বজাত উঠিছো? মই জানো কিমান উঠিছো। মই 7:30 মানে 7:30 বাজি গ'ল। হাই মোবা মই উঠিলো কিমান 7:45 মানত উঠিলো চাগে। একদম ৰাতিপুৱাই। মই ফাৰ্ষ্ট তুমি হেৰিয়ত থা না? তো সেয়া আমি গৈ আছোঁ একদম ৰাতিপুৱাই উঠি এনেকৈ গাড়ীত উঠি গৈ থকা যায়। মই এনেই স্কুটিলৈ যাওঁ, আগতে অকণ দেৰিকৈ যাওঁ, বাট আজি গাড়ীত আহিছোঁ যে সেইকাৰণে সোনকালে আহিব লগা হৈছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, চাই থাকিব আপোনালোকে শেষলৈকে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। কেইটা বজাত উঠিলে গাড়ীত? চবতকৈ আগত গাড়ীত এজন মানুহে উঠে। পাৰে ফাইনেলি পাই গ'লোহি। এতিয়া বগাব লাগিব এইডাল পাহাৰডাল মানে আৰু কি আৰু ষ্টেপ কেইটা বগাই যাব লাগে ওপৰলৈকে। এইডোখৰতে ভাগৰ লাগে ৰাতিপুৱাই। আৰ্টিষ্ট বন্ধুসকল, এই ধাৰাবাহিকখনৰ এটা সৰু চৰিত্ৰত ময়ো অভিনয় কৰিছোঁ। যোৱাকালিৰ পৰা টিভিত ওলাইছে। তো আমি শ্বুটিং কি কৰিলোঁ, কেনেকৈ কৰিলোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ফোনটো এণ্ড একশ্যন। কষ্টিউম হৈ গ'ল। এইটো মোৰ গেট আপ কষ্টিউম হৈ গ'ল। হাফ পেণ্ট মোজাযোৰ নাথাকে আৰু এটা চিন দেখাই আছোঁ আপোনালোকক। যাক আমাৰ আটাইতকৈ বেছি প্ৰয়োজন আছে তাক পাই গ'ল। ই ধন এতিয়াৰ পৰা আমাৰ ষ্টুডিঅ' চাফা কৰাৰ পৰা আমাক চাহ দিয়াৰ পৰা যাম। এই ধন ক'ত ঘৰ তোমাৰ? লখিমপুৰ। আৰু ঘৰ কোন কোন আছে? মা দেউতা এটা চিন কৰিলোঁ। মই আজি চুলিটো দিছে ন পূৰা একদম স্প্ৰে মাৰি কেনে বহাই দিছে। এটা চিন কৰিলোঁ, এতিয়া লাঞ্চ ব্ৰেক, খানা খাই দিওঁ। খাই দিলা নেকি? খালা? আজি স্পেচিয়েল পৰ্ক আছে, পৰ্ক চুৰুজ দাই দিছে, খাই লওঁ। হিৰ' হিৰ'ইন ৰেডি হৈ আছে। স্মেলটো কেনেকুৱা? বাকী বাৰু ধুনীয়া। একদম গৰম গৰম জালুক দিয়া চাহ। ক'ত থাকিলি? মই সৰুৰ পৰাই ভাল পাওঁ। মই আগতে হোটেলত কাম কৰিছিলোঁ ন, সেইকাৰণে। ঠিক আছে দাদা। শ্বুটিঙৰ পিছত এনেকৈ এডিটিং হয়, তাৰপিছত আকৌ ডাবিং হয়, তাৰপিছত আকৌ মিউজিক আহে, তাৰপিছত আকৌ এডিটিং হয়, তাৰপিছতহে টিভিত বাজে। তো আপোনালোকে ইমানখিনি প্ৰচেছ হোৱাৰ পিছতহে দেখিবলৈ পায়। তাকো আপোনালোকে চাই আধা ঘণ্টাৰ ভিতৰত। আমি কৰোঁ 4-5 দিনৰ কষ্ট। ফাইনেলি শ্বুটিং কমপ্লিট হৈ গ'ল। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই। হৃদয় গান চাই থাকিব।